অনাহকত সৰ্বানন্দ সোণোৱাল মুখ্যমন্ত্ৰী হোৱাৰ বাবে যদি কোনোবাই ব্যক্তিগতভাৱে বেয়া পাইছে, মোৰ ক'বলগীয়া একো নাই। এই মুখ্যমন্ত্ৰী আসনখন মোৰ পৈতৃক সম্পত্তি নহয়, অসমৰ ৰাইজে দিয়া উপহাৰ, অসমৰ ৰাইজৰ দিয়া মৰম চেনেহ আন্তৰিকতা। গতিকে এইখন আসনৰ প্ৰতি মোৰ লালসা নাই। কোনোবাই যদি ভাবিছে মুখ্যমন্ত্ৰী হোৱাৰ বাবে সৰ্বানন্দ সোণোৱালে বিদেশী আনিব, অবৈধ বিদেশী আনিব, নহয়। আপোনালোকে মোক আপোনালোকে ভুলভাৱে মোৰ সন্দৰ্ভত বিশ্লেষণ কৰিছে। সৰ্বানন্দ সোণোৱাল এই খিলঞ্জীয়া ভূমিপুত্ৰৰ অন্যতম এজন। গতিকে মই অসমীয়া আইক মনত বেদাল দি পেলাই কোনো কামেই কৰিব নোৱাৰো। ইয়াত বহি থকা কোনো খিলঞ্জীয়া ভূমিপুত্ৰই কৰিব নোৱাৰে। মাতৃভূমিক সেৱা আগবঢ়োৱাটো হৈছে পুত্ৰৰ প্ৰধান আৰু মূল দায়িত্ব আৰু কৰ্তব্য। গতিকে পুত্ৰৰ ধৰ্ম মই পালন কৰি আছো, পালন কৰি যাম। পৃথিৱীৰ কোনো শক্তিয়ে পুত্ৰ হিচাপে আই মাতৃ সেৱা কৰাৰ ক্ষেত্ৰত মোক বিচলিত কৰিব নোৱাৰে। পৰম শ্ৰদ্ধাৰ প্ৰিয় সতীৰ্থ সহকৰ্মীসকল, আমি সকলোৱে যুগটো প্ৰতিযোগিতাৰ, যুগটো বিজ্ঞানৰ প্ৰযুক্তিৰ, এই বিজ্ঞানৰ প্ৰযুক্তিৰ পৃথিৱীত, প্ৰতিযোগিতাৰ পৃথিৱীত অসমীয়া জাতি অৱতীৰ্ণ হৈ শিক্ষাৰ্থীৰে সফলতা অৰ্জন কৰিব লাগিব, বিশ্বজয় কৰিব লাগিব। ভূপেন দাক শ্ৰদ্ধা কৰিলে ভূপেন দাৰ গীতকো শ্ৰদ্ধা কৰিব লাগিব। ভূপেন দাই কি গাইছিল? গুৱাহাটী বিশ্ববিদ্যালয় প্ৰতিষ্ঠা কালত জিলিকাব লুইতৰে পাৰ, অৰ্থাৎ লুইতৰ দুই দাঁতিত বসবাস কৰা আমি অসমীয়া খিলঞ্জীয়া ভূমিপুত্ৰসকলে আগন্তুক দিনত বিশ্বৰ মানচিত্ৰত এই বুঢ়া লুইতৰ দাঁতিত বসবাস কৰা সুন্দৰ মানচিত্ৰখনক জাকত জিলিকা কৰি তুলিব লাগিব। আৰু জাকত জিলিকা কৰিব লগা হলে কঠোৰ পৰিশ্ৰম কৰিব লাগিব, কৰ্ম সংস্কৃতি বৃদ্ধি কৰিব লাগিব আৰু ইতিবাচক দৃষ্টিভংগীৰে সমাজ নিৰ্মাণ কামত আত্মনিয়োগ কৰিব লাগিব। উঠি অহা ছাত্ৰ ছাত্ৰীসকলক শিক্ষাৰ প্ৰতি ধাউতি বৃদ্ধি কৰিব লাগিব। সেই হ'ব আমাৰ জাতীয় দায়িত্ব। সস্তীয়া ৰাজনীতিৰে বিশ্বজয় কৰিব নোৱাৰে আৰু মানুহৰ মন জয় কৰিব নোৱাৰে। সস্তীয়া ৰাজনীতিৰে মানুহৰ মন জয় কৰিব নোৱাৰে, বিশ্বজয় কৰিব নোৱাৰে। এই কথা সকলোৱে ভাবি চোৱা উচিত। গতিকে মই ভাবোঁ সস্তীয়া ৰাজনীতি পৰিত্যাগ কৰক, বাস্তৱ পৃথিৱীলৈ অগ্ৰসৰ হওক।